কল 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 এবিধ ফল কল খালে গাত হয় হাতী সমান। গুড মৰ্ণিং অসম। বাসটো কৰি লওঁ, তাৰপিছত আকৌ মুখ চুখ ধুই তাৰপিছতহে লগ পাম আকৌ। ইয়াত ভাবিছানি চাহ পানী খাই আছো, এইটো চোৱা ইয়াত চাহ পানী নাই। মই ভিডিঅ'টোৰ কাৰণে দেখাইছো ইয়াত চাহ পানী খাইছো বুলি, কিন্তু ইয়াত চাহ পানী নাই। চাহ পানী অলৰেডি মই আগতে খাই ক্লিয়াৰ কৰি দিলোঁ, ভিডিঅ' বনাবলৈ পাহৰি গৈছিলোঁ। তাৰপৰা মনত পৰি বোলো নাই চাহ পানী খোৱাকণো বনাই দিওঁ, অকণমান দেখাই দিওঁ ৰাইজক। এতিয়া মানে কি হৈছে, এতিয়া আমাৰ কালি যে ভিডিঅ'টো যে কালি এটা দি থোৱা আছিলে পাচলি খেতি ভিডিঅ'টো, এইটো ভিডিঅ' এতিয়া আকৌ ভিডিঅ'টো শ্বুট কৰিবলৈ এতিয়া আকৌ যাব লাগে। এতিয়া আকৌ সেইটো ভিডিঅ' বনাবলৈ যাব লাগে, মানে ফিজিকেলি বটাব গ'লে এতিয়া সেইটো গুটিকেইটা সিঁচিবগৈ লাগে। এতিয়া গুটিকেইটা সিঁচি অলপ আগতীয়াকৈ কোৰ মাৰি ল'ব লাগিব। কোৰ মাৰি আৰু মাটিটো আৰু অলপ মিহি কৰি তাৰপৰা গুটিকেইটা সিঁচিব লাগিব। এতিয়া গুটিকেইটা মানে এতিয়া কি কি গুটি আছে এইকেইটা আগতীয়াকৈ চাই লওঁ ব'লা। এইটো আমাৰ লোকেল আছে, এইটো 10 টকা, এইটো 10 টকা, এইটো 10 টকা, এইটো 10 টকা, মানে 40 টকা লোকেলটোৰ সৈতে। এইটো লোকেলটো বাৰু ফ্ৰী, লোকেলটো ধৰিব নোৱাৰি, এইটো বাকীটো 40 টকা। এই 40 টকা এতিয়া মাটিত সিঁচি দিওঁগৈ, কি হয় পিছত দেখা যাব। চলো। লাই, লফা, পালেং, মূলা, গাজৰ, চল। ইয়াৰ আগতো ভিডিঅ' দেখিব পাৰিছিলে আমি কি কৰি থৈছিলোঁ। এতিয়া ইয়াৰ ওপৰত কালি আকৌ মই ইয়াৰ ওপৰত কি কৰিলোঁ, ইয়াৰ ওপৰত এইটো ক'লা দেখিছা নহয়, এইটো ক'লা, এইটো গোবৰ হয়, এইটো গোবৰ মাটি বুলি কয়। এই গোবৰ মাটি সিঁচি দিলোঁ। গোবৰ মাটি সিঁচি এতিয়া ইয়াত ধুনীয়াকৈ এচাপ মিহিকৈ মাৰিম। মিহিকৈ মাৰি এতিয়া গুটিকেইটা ইয়াতে পেলাই থৈ দিম। আৰু তাৰপিছত কি হয় আৰু সেইটো পিছতহে, এইটো 2-3 মাহৰ পিছতহে এইটো আকৌ ভিডিঅ'টো আহিব আৰু এতিয়া এইটো নাহিব। এতিয়া এইটো গুটিটো এতিয়া সিঁচি থৈ দিওঁ। এইটো মাটিটো এনেকৈ গুড়ি কৰিব লাগিব। এতিয়া ইয়াৰ ওপৰতে আকৌ একচাম মিহিকৈ একদম কুৰিব লাগিব, মিহিকৈ কুৰি ইয়াৰ ওপৰত গুটিটো সিঁচি দিয়া হ'ব। তাৰপিছত ইয়াৰ ওপৰত গুটিটো সিঁচি দিয়া মানে এইটো মাটিটো আগতীয়াকৈ এনেকৈ লাডু মাটিটো গুড়ি কৰি ল'ব লাগিব। গুড়ি কৰি ইয়াৰ ওপৰত অকণমান গোবৰ সাৰ, গোবৰটো পচন সাৰ বুলি কয়, পচন সাৰ, এইটো পচন সাৰটো ইয়াৰ ওপৰত ধুনীয়াকৈ ছটিয়াই থোৱা আছে। দেখিব পাৰিছা ক'লা ক'লা হৈ আছে। এনেকৈ ধুনীয়াকৈ পচন সাৰটো ছটিয়াই ল'ব লাগিব, মানে পচন সাৰটো সিঁচি ল'ব লাগিব। তাৰপিছত এনেকৈ মিহিকৈ একচাম মাৰি তাৰপিছত ইয়াৰ ওপৰত গুটিকেইটা পেলোৱা হ'ব। বাৰু কণ্টিনিউ থাকা। भाजी है ये, सुबह का नाश्ता रोटी भाजी। বাৰু মই নাস্তাটো কৰি লওঁ দেই, তোমালোক কণ্টিনিউ থাকা। ইয়াত আলু ভাজিলে, আলু, বেঙেনা আৰু বিলাহী দেই। ঠাণ্ডা ভাত আছে, এনেই বস্তুবোৰ লোকচান কৰিবলৈ সময় নাই নহয়, আনিবলৈ কোনেও নোৱাৰে। মই আনিছোঁ বুলিহে। মোৰ কথা এটা মনত পৰি গৈছে, কি জানে নাই? এই বৰ্ডা চিনেমাখনত যে আছে ৰাতিপুৱা নাস্তা আলিপুৰত, দুপৰীয়া নাস্তা গধূলি গৌৰৱপুৰত। এতিয়া মোৰ ৰাতিপুৱা নাস্তা বেঞ্চৰ ওপৰত, আকৌ গধূলি দিনা এতিয়া ক'ত আছে এইটো ভগৱান জানিব। কল 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 এবিধ ফল কল খালে গাত হয় হাতী সমান বল।
কল খাব লাগে তেতিয়া বল আহে